অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই কিছু সময় পূৰ্বে মৃত্যু হৈছে জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ। এই মুহূৰ্তৰ এই হুকাব খবৰ জনাইছো টাইমেটৰ দৰ্শকক। জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ মৃত্যু। নমস্কাৰ, মই কিশোৰ দাস। আপোনালোক সকলোৱে জানে যে মই কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ আৰু মই যিহেতু চিকিৎসাৰ কাৰণে বোম্বেত আছিলোঁ, মাজতে গুৱাহাটী গৈছিলোঁ যদি আকৌ মই বিশেষ কাৰণত বোম্বেত আহিবলগীয়া হ'ল। গতিকে মই বোম্বেতে এতিয়া উপস্থিত আছোঁ আৰু ইয়াতে ট্ৰিটমেণ্ট চলি আছে। আৰু এতিয়ালৈ মই যিমানখিনি কাম বেমাৰটো হোৱাৰ আগতে মই এখন চিনেমা কৰিছিলোঁ, মোৰ মানে যিখন শেষ চিনেমা লাষ্ট কৰিছিলোঁ, সেই চিনেমাখনৰ নাম হৈছে দাদা তুমি দুষ্ট কৰ। অতি সোনকালে আপোনালোকৰ মাজত আহি আছে আৰু এই চিনেমাখন হৈছে বহুত বেছি হাস্যমধুৰ আৰু ৰোমেণ্টিক হয়। বহুত ভাল পাব আপোনালোকে, মোৰ দৃঢ় বিশ্বাস এইখন চিনেমা চাই আপোনালোক সকলোৱে ভাল পাব আৰু পেচা বস্তু বুলি ক'ব লাগিব।